নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ আদাৰৰ সৈতে মোৱা মাছৰ জুতি। বলক তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমি লৈছোঁ বইল আলু এটা, ভজা মোৱা মাছ, কটা পিঁয়াজ এটা, আদা, নহৰু, মিট মছলা, গৰম মছলা, জিৰা পাউডাৰ, লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধি। এতিয়া আমি কেৰাহীত দিছোঁ অলপ মিঠাতেল। মিঠাতেলখিনি আমি অলপ গৰম হ'বলৈ দিম। এই মিঠাতেলখিনি গৰম হোৱাতে আমি তাতে দিছোঁ জলকীয়া, পিঁয়াজ। জলকীয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালে ভাজি থাকিম। এতিয়া ইয়াতে দিছোঁ আমি আদা, নহৰু, আদাখিনি মই পিহুনাত পিচি লৈছোঁ। আপোনালোকে বটিও ল'ব পাৰে, পিহুনাত পিচিও ল'ব পাৰে। এতিয়া মই তাতে দিম বইল কৰি থোৱা আলু মই এটা দিছোঁ, আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী 2-3টা দিব পাৰে। আৰু আমি ভাজি আছোঁ এয়া। আলুখিনি অলপ ভাজি পেলাই তাতে দিছোঁ মোৱা মাছ ভাজি থোৱা, লগতে মিট মছলা, গৰম মছলা, জিৰা গোটেইকণ দি দিছোঁ। যিখিনি দি লোৱাৰ পিছত অলপ সময় আমি লৰাই থাকিম। সোৱাদ অনুসৰি নিমখ হালধি কিন্তু দিব দেই আপোনালোকে, মই ক'বলৈ পাহৰিছিলোঁৱে। এতিয়া আমি ল'ম এচামুচ পিঠাগুড়ি, পানীত গুলি লৈছোঁ আৰু সেই মিশ্ৰণটো আমি তাতে ঢালি দিম কেৰাহীত। এতিয়া আমি আলুখিনি অকণ ভাঙি দিম। আলুখিনি ভাঙি হোৱাৰ পিছতে আপোনালোকে অলপ আৰু পানী দিব পাৰে, মই যেনেদৰে দিছোঁ। বেছি পৰিমাণে নহয় আৰু অকণমান। বস্তু অনুযায়ী দিব পাৰে, যদি বস্তু সৰহ হয় সৰহকৈ দিব অকণ পানী। আমাৰ যিহেতু বস্তু অলপমান, মানুহ কম, আমি সেইটো কাৰণে কমাই দিছোঁ পানীটো। এতিয়া উতলিবলৈ দিম। এয়া আপোনালোকৰ আগত আমাৰ ৰেডি হৈ গৈছে আদাৰৰ সৈতে মোৱা মাছ। আপোনালোকে এনেদৰে খাই চাবচোন আৰু কেনে পাইছে আমাক ক'বলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।